ছাৰ সোমাব পাৰোঁ নেকি? আহক আহক। নমস্কাৰ ছাৰ। পিছে আপোনাৰ নামটো কি? ছাৰ মোৰ নাম বিৰাজ, কিন্তু গোটেই গাঁৱৰ মানুহে মোক গুগল বুলি মাতে। গুগল? কিয়? আপুনি সকলো জানে নেকি? নহয় ছাৰ, মোৰ কাষলৈ কোনোবা কিবা সুধিবলৈ আহিলে মানে মই কওঁ, ৰ'বা চাৰ্চ কৰি আছোঁ। ঠিক আছে, আমাক এজন মানে সৎ মানুহ লাগে। ধৰি লওক আপুনি ৰাস্তাৰে গৈ থাকোঁতে এটা টকাৰ বেগ পালে, আপুনি কি কৰিব? ছাৰ মই লগে লগে ফেচবুকত লাইভ আহি ক'ম, বন্ধুসকল এটা টকাৰ বেগ হেৰুৱাই পাইছোঁ, যাৰ হৈ লৈ যাবহি, নহ'লে মই খৰচ কৰি দিম। আপোনাৰ অভিজ্ঞতা কিবা আছে নেকি? বহুত আছে ছাৰ। যোৱা 5 বছৰ ধৰি মই ঘৰত বহি মই বিয়াৰ বাবে ছোৱালী কেনেকৈ চাব লাগে তাৰ ওপৰত ৰিচাৰ্চ কৰি লৈছোঁ। এতিয়ালৈকে 50জনীয়ে ৰিজেক্ট কৰিছে। এয়াই মোৰ আটাইতকৈ ডাঙৰ এক্সপিৰিয়েঞ্চ। এতিয়া ওলাই যাওক মোৰ অফিচৰ পৰা।